নমস্কাৰ সেয়া ৰাতিপুৱা ধুনীয়াকৈ মগু চগু দালি মিক্স কৰি খাই ল'লোঁ। মই মানে ফাষ্টফুড খাওঁতে খাওঁতে বহুত বেমাৰী হ'ল ন, সেইকাৰণে মানে মই আজিকালি হেল্থ কনচিয়াছ হৈছোঁ। মানে আমাৰ খুৰা এজনৰ ল'ৰা এটা হ'ল, আমাৰ অসুজীয়া চোৱা লাগি আছে, সেইকাৰণে আমি শিৱৰাত্ৰি মানিব পৰা নাই। সেয়া আমাৰ টিকলিজনী আহি গ'ল দখল দিবৰ কাৰণে। তাইৰ গাটো ভাজ চাওকচোন, কেইখন ভাজ নিদিয়ে। ভাঙৰ লাৰু দুটা ক'ত গ'ল? যিহেতু আমি শিৱৰাত্ৰি মানিব পৰা নাই, সেয়ে আইতা বাহঁতৰ ঘৰত গৈছিলে। তাৰপৰা বোলো ঘোটা আনিছে নেকি খাব গৈছিলোঁ, কিন্তু ঘোটা আনিছিলে। ভাইটি যিহেতু অহাকালি মেট্ৰিক পৰীক্ষা আছে, চ' ঘোটাখিনি আনি লুকুৱাই থ'লে, সেইকাৰণে মই পায়সকে অলপ খাই ল'লোঁ। তাৰপিছত এতিয়া মেইন বস্তুটো বিচাৰি আছোঁ, এইটো ভাঙৰ লাৰু। চ' তাই দিনতে বোলে ঘোটা খালে, একদম চকু সৰু সৰু হৈ আছে। মই মানে এতিয়াহে খাম আৰু। তাৰপিছত প্ৰথমতে খাই ল'লে, খিচিৰি দি পঠাইছিলে বায়ে অলপ, তাৰপিছত খিচিৰি খাই ল'লোঁ। তাৰপিছত আৰু মেইন প্ৰসাদটো গ্ৰহণ কৰিম এতিয়া, ভাঙৰ লাৰু। তাৰপিছতনো কি আৰু, ৰ'দ চ'দ নাই যেতিয়া এতিয়া একো নহয়। ৰাতি মানে ৰ'দত খালেহে বোলে বেছি হয়, সেইকাৰণে মই লাৰুটো খাই শুই থাকিলোঁ। তাৰপিছত আপোনালোকে খালে নাই জনাব দেই। আজিলৈ ইমানখিনিয়ে, বাই বাই।